বাপ আহিব নাই দেখোন অলপ দেৰি হয় নেকি সোনকালে আহি আৰম্ভ কৰিলে ভাল আছিল বৰষুণ বতৰৰ কথা খাব নেকি দিয়ক তে বাপসকল আৰম্ভ কৰোঁ আৰম্ভ কৰি দিয়ক দিয়ক লাহেকৈ আৰম্ভ কৰি দিয়ক আপুনি কৃষ্ণ 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 হে ৰাম জীৱজনে কৰে শিখৰ মদ্যপান সমাজতো আছে তাৰ বিশিষ্ট সন্মান এই শিখৰ নাপায় কিছুজনে কৰে গেলা পান ইহাকো জানিবা পিছে সমস্যাৰ সমাধান কৃষ্ণ মানে শাস্ত্ৰত কি কৈছে গম পাই বদ্দাকা নিশ্চয় ক'ব নেকি অলপ মানে শিখৰ আৰু মদ্যপান যিবিলাক ব্যক্তিয়ে কৰে তাৰ এই সমাজত এটা বিশিষ্ট সন্মান আছে বুলি প্ৰকাশ কৰিছে আৰু শিখৰ যিসকলে মানে পাব তাৰ মানে প্ৰত্যেকেতো শিখৰ খাব নোৱাৰে সেইকাৰণে ইয়াতে গেলা খাই মানে সমস্যাৰ সমাধানটো কৰিব পাৰে বুলি এটা শাস্ত্ৰত প্ৰকাশ কৰিছে মানে যদি গোটেইকেইটা শিখৰ নাপায় হয় শিখৰৰ উপৰোক্তি তাৰমানে গেলাটো খাব পাৰি বুলি কৈছে হয় আৰু সমস্যাৰ সমাধান বুলি কৈছে ঠিকেই আছে কৃষ্ণ এই হেন জানি মোদী বাপে লকডাউন দিলা শিখৰৰ দাম বাঢ়ি ৮০ টকা হৈলা এই তাকো দেখি বহুজনে নিৰুপায় ভৈলা অৱশেষত বাপুৰামে সাধাৰাম ভিলা কৃষ্ণ কৃষ্ণ বুজি দিয়কচোন বাপ হে ৰাম বাপুৰামে সাধাৰাম কৃষ্ণ বাপ কৃষ্ণ আহিছি বহক বহক ৰ'ব নাল দিব আপুনি লকডাউনৰ এই কি কৰে এইগিলা চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে প্ৰত্যেকে কৰোণা ভাইৰাছ বাপ আপোনাক মই হাত ধুব হেৰি কৰিব দিছোঁ চেনিটাইজাৰটো বেক্টেৰিয়া মাৰে আপুনি হাত ধুই লওক এইটো প্ৰত্যেকে ব্যৱহাৰ কৰিব লাগে লকডাউনৰ সময়ত পটজল দিয়া বুলি কৈ ভাবিলো খাই কৃষ্ণ নহয় বাপ আপুনি অলপ ভালকৈ থাকিব কৃষ্ণ দিয়ক আপুনি এতিয়া কি কৈছে জানে বদ্দাকা বৰ্তমান এতিয়া লকডাউন দি আছে কৰোণা ভাইৰাছৰ কাৰণে এতিয়া লকডাউন দিয়াত মানে শিখৰৰ দাম বাঢ়ি ৮০ টকা হৈছে বুলি এটা প্ৰকাশ কৰিছে মানে এই যি শিখৰৰ দাম ৮০ টকা হ'ল তাক দেখি মানে বহুজনে মানে নিৰুপায় হৈ গৈছে মানে খাব পৰা নাই কিছুমানে অৱশেষত মানে বাপুৰামে সাধা মানে খাবলৈ আৰম্ভ কৰিছে মানে আপোনাৰ শিখৰ কিনবা নৰি পেলাই মানে সাধা নেকি হে ৰাম চাদা খাই পিংকু বাপৰ হেন গতি হৈলা হে মাজমজিয়াত চাদা পিছে বমি কৰি দিলা এ বমি কৰি বাপুৰাই লাজ লাজ ভৈলা এহেন দেখি পিতৃ বাপে ৰামচৰ সুধাইলা চাদা খাই পিংকু বাপৰ মানে গতিটো ইমান বেয়া হৈ গৈছে সি নিজকে চম্ভালিব পৰা নাই মানে মাজমজিয়াত চাদা খাই বমি কৰি দিছে তাৰপিছত বমি কৰি বাপুৰাই অলপ লাজ লাজ কৰিছে মানে হাজাৰক মাক দেউতাক আগত আছে সি অলপ লাজ অনুভৱ কৰিছে বুলি ইয়াতে প্ৰকাশ কৰিছে তাৰপিছত মাক দেউতাকৰ আগত বমি কৰা দেখি মানে দেউতাকে গম পালাক দেউতাকে গম পাই চাদা খাই আহা বুলি গম পাইছে গম পাওঁতে মানে দেউতাকে তাৰ কাণত তলেদি মানে ৰামচৰ সুধালে বুলি ইয়াতে প্ৰকাশ কৰে
হে ৰাম অৱশেষত কৈছোঁ প্ৰভু হাস্যৰ মিছা উক্তি যদি আছে অন্তৰত গুটখাৰ প্ৰতি ভক্তি তেওঁহে পাবা ৰাম সংসাৰৰ মুক্তি কেপি শিখৰ আদি হৈছে উত্তম প্ৰযুক্তি কৃষ্ণ কি কৈছে জানে বৰডেকা কিবা মানে এই সমাজখনত প্ৰভুৱে কৈছি কিছুমান শাস্ত্ৰৰ মতে কিছুমান মিছা উক্তি থকা বুলি প্ৰকাশ কৰিছে কৃষ্ণ মানে যিসকল ব্যক্তিৰ অন্তৰত গুটখাৰ প্ৰতি কিছুমান ভক্তি আছে প্ৰেম ভাৱ ভক্তি মানে তেখেতসকলে মানে সংসাৰৰ পৰাই সোনকালে মুক্তি লাভ কৰিব বুলি এটা প্ৰকাশ কৰিছে কৃষ্ণ আৰু কেপি শিখৰ আদি হৈছে উত্তম প্ৰযুক্তি মানে কিছুমান ব্যক্তি মানে ভাল পালে খাবও পাৰে আৰু কিছুমানে বেয়া পায় তাক নাখাবও পাৰে বুলি নিজৰ কথা মানে যিবিলাক ব্যক্তি তাৰমানে বিশেষভাৱে শিখৰ গুটকা সেৱন কৰে তেওঁলোকে তাৰমানে সংসাৰৰ পৰা সোনকালে বিদায় মাগে আৰু এইটোও বুজাব বিচাৰিছে কৃষ্ণ হে হেন জানি সৰ্বাজনে লোৱা গুটকৰ গুণ নাম তেওঁহে পাইবা ৰাম বৈকুণ্ঠৰ ধাম কৃষ্ণ এতিয়া কি কৈছে জানে বৰডেকা মানে কিছুমানে ভাবে কিছুমানে কৈ থাকে যে গুটকাৰ গুণ বহুত গাই থাকে মানে তাহাঁতে ভাবে যে গুটখা খালি আমি ৰাম বৈকুণ্ঠৰ ধাম পাব বুলি তাহাঁতে ভাবে এটা মনোবিশ্বাস কৰে আচলমতে গুটখা খাই বৈকুণ্ঠৰ ধাম নহয় নৰকৰ ধামত যোৱাৰ সম্ভাৱনাটো বেছি কৃষ্ণ তাৰপিছত কৈছি আপোনালোকে সকলোৱে বিজ্ঞ ব্যক্তি একোজন আপোনালোকে নিজে বিচাৰ বিবেচনা কৰি চাওক গুটখাটো ভাল না বেয়া মোৰ মতেদি গুটখাটো কমকৈ খাব পাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল কাৰণ গুটখা খাই সোনকালে এই মায়ামোহৰ পৰাই পৰিত্যাগ কৰি যোৱাতকৈ গুটখা নাখাওঁতে উত্তম উপায় বুলি কিয়নো মানে গুটকাৰ পৰাও কেঞ্চাৰৰ আপোনাৰ মেক্সিমাম চান্স থাকে গতিকে গুটকাটো যদি আমি এৰি চলিব পাৰোঁ মেক্সিমাম আজিকালি যুৱ প্ৰজন্মত বিশেষকৈ দেখা পায় হয় ন গতিকে গুটকাটো যদি পৰিমাণ আমি কমাব পাৰোঁ তেতিয়াহ'লে আমাৰ লগতে আমাৰ যুৱ প্ৰজন্মবিলাকৰো অলপ উন্নতি হ'ব নে কি কৃষ্ণ গতিকে আপোনালোকে বিজ্ঞ ব্যক্তিসকলে জানে গতিকে গুটকাটো কি বস্তু আপোনালোকে জানি শুনি গুটকা যিমান পাৰে কম ব্যৱহাৰৰ আমি প্ৰচেষ্টা কৰিব বুলি আমি আশাবাদী ধন্যবাদ হেৰি বাপসকল মই এটা আপোনালোকৰ লগত কথা ক'ব লৈছোঁ কিবা বেয়া হ'ব নেকি নাপাওঁ নিশ্চয় আপোনালোকে আজি যিখিনি কথা ক'লা তাৰ বাবে মই বহুত লজ্জিত আৰু দুখিত আজি মই আজি আপোনালোকৰ ইয়াত সুৰাপান কৰি আহি বহিব নালাগিছিল মই বহিলোঁ তাৰ বাবে মই দুখিত আৰু মই আজিৰ পৰা মদ ভাং চিগাৰেট আৰু সুৰা ত্যাগ কৰিলোঁ আপোনালোকে তাৰ বাবে মোক ক্ষমা কৰি দিব লাগে নিশ্চয় এখেতে কথাখিনি যিদৰে বুজি পালাক আপোনালোকেও যদি সুস্থ মগজুৰে সেই কথাখিনি ভাবি চিন্তি চাই আপোনালোকেও নিশ্চয় বুজি পাব আমি ইয়াত কোনো ধৰণৰ গুটখা বা মদ্যপানৰ কাৰণে আপোনালোকক অনুপ্ৰেৰণা যোগোৱা নাই আৰু ভৱিষ্যতেও যাতে আপোনালোকে সুৰা মদ্যপান গুটখা আদিৰ পৰা আপোনালোকে বিৰত থাকে তাৰ বাবে সকলোৱে আশাবাদী